অহাকালি আমাৰ সমগ্ৰ বিটিআৰত 5খন জিলা হেডকোৱাৰ্টাৰত আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ত 5গৰাকী লাড্ডু সিং, মিহিৰকান্তি চৌধুৰী, বিশ্বৰঞ্জন চামাল, SK দেৱ আৰু বিবি মিশ্ৰক পুতুলিকা দাহ হ'ব। আৰু যিকোনো পৰ্যায়ত এই বিশ্ববিদ্যালয়খনৰ ৰক্ষা কৰাৰ কাৰণে আমি কাম কৰিম। অন্যায় আৰু অনিয়মৰ বিৰুদ্ধে আমি কাম কৰিম। আমি জেল যাবলৈ সাজু আছোঁ, কিন্তু কোনো কাৰণত বিশ্ববিদ্যালয়ক আমি ধ্বংস হ'বলৈ নিদিওঁ। আৰু অনাগত দিনত আমাৰ এই আন্দোলন তীব্ৰতৰ হ'ব, অতি জংগী হ'ব। আৰু ইয়াৰ কাৰণে অহাকালি আমাৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত 3, 4, 5, 6 এইটো এটা গণ আন্দোলন আমি ঘোষণা কৰিছোঁ। মানে প্ৰয়োজনত আমি বিশ্ববিদ্যালয় বন্ধ ঘোষণাৰ কাৰণে আমি বাধ্য হ'ম। আৰু প্ৰধানমন্ত্ৰী, সন্মানীয় ৰাষ্ট্ৰপতি আৰু গৃহমন্ত্ৰীক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম, যাতে বড়োলেণ্ডত এই ঐতিহ্যমণ্ডিত প্ৰেষ্টিজিয়াছ আৰু ইমাৰ্জিং বড়োলেণ্ড বিশ্ববিদ্যালয় যাতে ৰক্ষা হয়। আৰু অনাগত দিনত এই যে কাৰ্য ৰাজভৱনে যে কৰি আছে, মিহিৰকান্তি চৌধুৰীৰ নেতৃত্বত যি চলি আছে, ইয়ে ৰাজনীতিকভাৱে, সামাজিকভাৱে আৰু শৈক্ষিকভাৱে বড়োলেণ্ড অঞ্চলত প্ৰভাৱ পৰিব। সেই কথাটো আমি স্পষ্ট ভাষাৰে আমি কৈছোঁ। পৰিছে এজন ব্যক্তিক বচোৱাৰ কাৰণে সমগ্ৰ ৰাজভৱন এতিয়া কাম কৰি আছে আৰু মিহিৰকান্তি চৌধুৰীৰ নেতৃত্বত এই কাম হৈ আছে। আৰু দুৰ্নীতি নিবাৰক শাখাই তেওঁ ক্ৰিমিনেল অফেন্স, ক্ৰিমিনেল কনস্পিৰেচি আৰু যে তেওঁ যে দোষী, তেওঁ যে কৰাপশ্যন কৰিছে, তেওঁ যে ফাইনেন্স অফিচাৰক অনিয়মভাৱে এপইণ্টমেণ্ট দিছিল আৰু নীলকমলক তেওঁ যে অনিয়মভাৱে দৰমহা প্ৰদান কৰিছিল, থাংজামক অনিয়মভাৱে তেওঁ যে এডমিশ্যন দিছিল, সেই জল পট সঁচা কথা তদন্তৰ গোটেই কথা উল্লেখ আছে। তৎসত্বেও ৰাজভৱনে এগৰাকী ব্যক্তিক বচোৱাৰ কাৰণে আজি কাম কৰি আছে। অসমত ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় উপাচাৰ্যক অপসাৰণ কৰা হ'ল, আইডলৰ মানে উপাচাৰ্যক অপসাৰণ কৰা হৈছে, বিভিন্ন কলেজৰ প্ৰিন্সিপালক অপসাৰণ কৰা হৈছে। কিন্তু বড়োলেণ্ড বিশ্ববিদ্যালয়ত লাইছাম লাড্ডু সিঙৰ কি এটা মহিমা আছে, কিয় তেওঁ বচাব বিচাৰিছে, কাৰ আশীৰ্বাদত তেওঁ আজিলৈকে বাচি আছে, এইটোৱে আচৰিত কথা। এইটো এটা কয়লা অধ্যায় ৰাজভৱনে সৃষ্টি কৰিছে। আৰু এই ৰাজভৱনে মানে সংবিধানৰ ৰক্ষা কৰাৰ স্বাৰ্থত কাম কৰিব লাগিছিল, কিন্তু দুৰ্নীতি মানে যি ব্যক্তিয়ে দুৰ্নীতিত লিপ্ত হৈ আছে, দুৰ্নীতি কৰিছে, দুৰ্নীতিত অভিযুক্ত, তেওঁক ৰক্ষা কৰাৰ কাৰণেহে কাম কৰি আছে। আৰু কোনো কাৰণত আমি মানি নলওঁ। আমাৰ আন্দোলন তীব্ৰতৰ হ'ব, জংগী হ'ব। সমান্তৰালভাৱে এমাহজোৰা আমি আন্দোলন কৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। আমি বাট চাইছিলোঁ যে ৰাজভৱনে কিবা নহয় কিবা এটা ভাল সিদ্ধান্ত ল'ব, কিন্তু তেওঁলোকে নল'লে। আৰু ইয়াৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰ, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া আৰু ৰাষ্ট্ৰপতি ডাঙৰীয়াক আমি এই কথাটো মানে পূৰ্ণাংগভাৱে আমি স্পষ্ট ভাষাৰে আমি লিপিবদ্ধ কৰিম। আৰু অনাগত দিনত ৰাজভৱনৰ এই যে মানে দুৰ্নীতি বচোৱা যি ধান্দা, ৰাজভৱনৰ মিহিৰকান্তি চৌধুৰীৰ নেতৃত্বত মানে মিতিৰালি কৰি পেলাই লাইছাম লাড্ডু সিঙৰ লগত কি তেওঁলোকৰ লেনদেন আছে আমি নাজানো। সেই কথাটো অসমৰ ৰাইজে জানিবলৈ মানে সক্ষম হ'ব। আমি এইটো আজি স্পষ্ট ভাষাৰে আমি দাঙি ধৰিছোঁ। ধন্যবাদ।